নমস্কাৰ সকলোকে স্বাগতম জনাইছোঁ। মই অন্য এটা ভিডিঅ'লৈ আশা কৰিছোঁ হয়তো আপোনালোক নিশ্চয় ভালে আছে। ভাবিছোঁ আপোনালোকে মোৰ এই ভিডিঅ'টি সম্পূৰ্ণকৈ চাব। প্ৰতিভা, প্ৰতিজন মানুহৰ বা প্ৰতিজন ল'ৰা বা প্ৰতিজনী ছোৱালীয়ে কিছুমান প্ৰতিভা থাকে। কোনোবা হয়তো প্ৰতিভাখিনি বিকাশ কৰিব পাৰে বা কোনোবা হয়তো প্ৰতিভাখিনি বিকাশ কৰিব নোৱাৰে। কোনোবা হয়তো প্ৰতিভাখিনি বিকাশ কৰিবলৈ এখন মঞ্চ পায়, কোনোবা হয়তো প্ৰতিভাখিনি বিকাশ কৰিবলৈ মঞ্চ নাপায়। যদি কোনোবাই যদি মঞ্চখন পোৱা নাই, আমি তেওঁক সেই প্ৰতিভাখিনি বিকাশ কৰিবলৈ মঞ্চখন দিয়া উচিত। আৰু কোনোবাই যদি প্ৰতিভাখিনি বিকাশ কৰিছে, আমি তেওঁৰ সেই প্ৰতিভাখিনিক সন্মান জনোৱা উচিত বা আমি তেওঁক সাহস দিয়া উচিত বা আমি তেওঁক প্ৰেৰণা দিয়া উচিত। তুমি পাৰিবা, তুমি কিয় নোৱাৰিবা? আচলতে কি জানেনে, প্ৰতিজন মানুহৰে কিছুমান নিজস্ব প্ৰতিভা থাকে। কোনোবাই ভাল গান গাব পাৰে, কোনোবাই ভাল কবিতা আবৃত্তি কৰিব পাৰে, কোনোবাই ভাল লিখিব পাৰে বা কোনোবাই সম্পূৰ্ণ আনৰ কণ্ঠস্থ কপি কৰিব পাৰে বা মিমিক্ৰি কৰিব পাৰে আৰু বিভিন্ন ধৰণৰ প্ৰতিভা থাকে। আচলতে আমি এইটো নহয় যে আমি তেওঁৰ প্ৰতিভাখিনি ডাউন দিয়া উচিত, কিন্তু আমি তেওঁক সাহস প্ৰেৰণা দিয়াহে উচিত, কাৰণ সেই প্ৰতিভা হয়তো এদিন আকাশ চুব পাৰে। কিন্তু আমাৰ সমাজত বা আমাৰ ওচৰে পাঁজৰে এনেকুৱা কিছুমান মানুহ থাকে, কোনোবাই যদি নিজৰ প্ৰতিভাখিনি বিকাশ কৰিছে তেওঁক ডাউন দিবলৈ বিচাৰে। বিশেষকৈ সামাজিক মাধ্যমসমূহত ট্ৰল কৰে, সমালোচনা কৰে। ট্ৰল কৰা বা সমালোচনা কৰাটো আমাৰ লক্ষ্য নহয়। আমাৰ লক্ষ্য হোৱা উচিত তেওঁক প্ৰেৰণা দিয়া, তেওঁক উৎসাহ দিয়া আৰু তেওঁক সাহস দিয়া, তেওঁক আগবাঢ়ি যাবলৈ আশীৰ্বাদ দিয়া। কিন্তু সেই মানুহচামে যিসকলে ট্ৰল কৰে বা যিসকলে সমালোচনা কৰে কি পায়? আচলতে কি জানেনে, এষাৰ কথা আছে, আমাৰ অসমীয়া মানুহবোৰ কেঁকুৰা হয়। কোনোবা যদি আগবাঢ়ি গৈছে তেওঁক কেতিয়াও আগবাঢ়ি যাবলৈ নিদিয়ে, তেওঁক পিছফালৰ পৰা টানি ধৰি থাকে। কিন্তু সেই মানুহচামে বুজি নাপাওঁ কি পায় আনক ট্ৰল কৰি, আনক সমালোচনা কৰি। যদি ল'ৰাটো বা ছোৱালীজনীৰ যদি প্ৰতিভাখিনি বিকাশ কৰিবলৈ বিচাৰিছে, তেওঁ সেই ল'ৰাটো বা ছোৱালীজনী প্ৰতিভাখিনি বিকাশ কৰিবলৈ দিয়ক বা তেওঁক সুবিধা দিয়ক। তেওঁক কেতিয়াও ট্ৰল নকৰিব, সমালোচনা নকৰিব। ট্ৰল সমালোচনাই মানুহক কেতিয়াবা বিপদত পেলাব পাৰে, কিন্তু ট্ৰল কৰা বা সমালোচনা কৰা মানুহচামে নিজে কিন্তু একোৱে কৰিব নোৱাৰে, কাৰণ তেওঁলোকে বিচাৰি থাকে আনক কেনেকৈ ট্ৰল কৰিব পাৰোঁ, আনৰ দুখবোৰ কেনেকৈ উলিয়াব পাৰোঁ বা আনৰ কেনেকৈ ভুল দেখুৱাব পাৰোঁ। হয়, কোনোবাই ভুল কৰিছে, ভুলটো দেখুৱাই দিছে, তেওঁ সেইটো শুদ্ধ কৰিছে, কিন্তু কাৰোবাৰ প্ৰতিভাখিনিক ট্ৰল কৰা, সমালোচনা কৰা এনেকুৱা কেতিয়াও কৰিব নালাগে। এই কেঁকুৰাৰ নিচিনা হ'ব নালাগে। কোনোবাই যদি আগবাঢ়ি গৈছে তেওঁক আগবাঢ়ি যাবলৈ দিয়ক, তেওঁক কেতিয়াও পিছফালৰ পৰা টানি ধৰি নাথাকিব, কাৰণ সকলো মানুহে আগবাঢ়ি যাব লাগে। কাৰণ বৰ্তমান পৃথিৱীখন বহুত আগবাঢ়ি গৈছে। আপুনি মই পিছ পৰি থকাটো আমাৰ লক্ষ্য নহয়, আমি আগবাঢ়ি যোৱাটো উচিত। নিজে যদি আমি আগবাঢ়ি গৈছোঁ আৰু আনকো আগবাঢ়ি যাবলৈ প্ৰেৰণা দিয়াটো উচিত। সেইকাৰণে ক'ব বিচাৰোঁ, কাৰোবাৰ প্ৰতিভা ট্ৰল বা সমালোচনা কেতিয়াও নকৰিব, এইবোৰ বেয়া কথা। গতিকে কি জানেনে, মানুহ জীৱশ্ৰেষ্ঠ হ'ব পাৰে, কিন্তু মানুহৰ মাজত একতাটো খুবেই কম। কিন্তু মানুহৰ বাহিৰে আন জীৱ জন্তু, চৰাই চিৰিকটিৰ মাজত একতাটো বেছি দেখা যায়। চাবচোন, পৰুৱা এজনে ক'ৰবাত কিবা এটা টোপ পালে মানে গোটেই পৰুৱাখিনিকে মাতি আনে আৰু গোটেই পৰুৱাখিনি আহি পিনি সেই টোপটো বাঁহলৈ লৈ যায় আৰু পিছত খাদ্য হিচাপে গ্ৰহণ কৰে। ক'ৰবাত যদি বান্দৰ এটা মৰিছে, গোটেই বান্দৰখিনি আহি পিনি সেই মৰা বান্দৰটোক আগুৰি ধৰে বা তেওঁলোকে দুখ প্ৰকাশ কৰে। কিন্তু আমাৰ মানুহবোৰে চিন্তা কৰে কেনেকৈ আনক মাৰি মই খাওঁ। মানুহ হিচাপে কেতিয়াও আনৰ বেয়াটো চিন্তা কৰিব নালাগে বা মানুহ হিচাপে কেতিয়াও আনৰ অহিত হোৱাটো চিন্তা কৰিব নালাগে, কাৰণ আপুনি যদি আনৰ অহিত চিন্তা কৰিছে বা আনৰ যদি বেয়া চিন্তা কৰিছে, আপোনাৰ এদিন অনিষ্ট হ'ব। কাৰণ আনক অনিষ্ট কৰি কোনো মানুহেই সুখত থাকিব নোৱাৰে।